Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ আগলৈ এটি অন্যতম ভিডিঅ' লৈ আহিলো। 2-3 বছৰ আগৰ ফটোবিলাক আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিলো। So guys, ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ কৰিলো। গতিকে গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বলক আগৰ ফটোবিলাক চাওঁ আহক। এয়া মই গছৰ আৰত এটা পোজ দিছিলোঁ। এইটো মই পাহাৰৰ ওপৰত ফটো তুলিছিলোঁ। এয়া মই এটা প্ৰাইভেট স্কুলত জব কৰিছিলোঁ। চ' তেতিয়া মই 2018 চনৰ জানুৱাৰী মাহত মই ষ্টাফৰ লগত আৰু ষ্টুডেণ্টৰ লগত মই পিকনিক খাবলৈ গৈছিলোঁ, এঠাইত ভ্ৰমণ কৰিবলৈ গৈছিলোঁ। চ' কিছুমান প্ৰতিমুহূৰ্ত এয়া ছাৰসকলৰ লগত এয়া খোৱাৰ টাইমত এয়া মেমৰ লগত ফটো চাহ বাগানত। এয়া 3জনী মেম আছে, ইয়াত মই কিনাৰত আছোঁ। এয়া এই পোষ্টটো মেমে শিকাই দিছিলে। এইটো গুৱাহাটী উঠাইছিলোঁ ফটো। গুৱাহাটী ভ্ৰমণ কৰিব গৈছিলোঁ চিৰিয়াখানাত। এয়া চিৰিয়াখানাত উঠোৱা ফটো। এইখনো চিৰিয়াখানাত উঠোৱা ফটো। এইখন বাঘ য'ত থাকে তাত ফটোটো উঠাইছিলোঁ। এয়া ল'ৰা ছোৱালীবিলাক এইখন বহি থকা ফটোখন কলাক্ষেত্ৰত উঠোৱা ফটো। এইখন চিৰিয়াখানাত কলাক্ষেত্ৰত উঠোৱা ফটো পানীৰ লগত উঠাইছিলোঁ। এইখনো এতিয়া মই ফাৰ্ষ্ট যেতিয়া স্কুটি চলাইছিলোঁ শিকিছিলোঁ তেতিয়া ফটো কেইটামান উঠাইছিলোঁ। এখন ফটো স্কুটিৰ লগত। এয়া মই ঘৰতে উঠোৱা ফটো। এয়া মোৰ লগৰ ষ্টাফ মেমৰ লগত উঠোৱা ফটো। গতিকে গাইজ মই আগৰ ফটোবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি চাই ভাল লাগে, যদি আপোনালোকে ভাল পায় মোক, তেতিয়াহ'লে নতুনকৈ যিসকলে ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ কৰিলোঁ।